সম্পূৰ্ণ ব্যতিক্ৰমী পদযাত্ৰা বিদ্যালয়ৰ পৰা সকলো শিক্ষক এনেদৰে খোজকাঢ়ি আধা কিলোমিটাৰ খোজকাঢ়ি গন্তব্যস্থলৈকে আগবাঢ়িছে। এয়া অন্য একো নহয়, আমাৰ একালৰ সহকৰ্মী ছাৰৰ ঘৰৰ বিবাহ অনুষ্ঠান আৰু তালৈ সদল বলে সকলো খোজকাঢ়ি এনেদৰে আগবাঢ়ি আহিছে। এয়াই গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়, যি সকলো সময়ত একেলগতে থাকে, একেলগেই সকলো আগুৱাই নিয়ে আৰু খোজকাঢ়ি এয়া পদযাত্ৰা কৰি। ছাৰ অনুভৱ কেনেকুৱা লাগিছে? আমাক গোটেই ষ্টাফ দেখি ভাল লাগিছে, যিমান ভাল লাগিব লাগে সিমানেই ভাল লাগিছে। মই হয়তো জীৱনতো ভবা নাছিলে এনেকৈ গোটেইখিনি শিক্ষকক একেলগে পাম বুলি। পদযাত্ৰা কৰি আপোনাৰ ঘৰ পাইছে ছাৰ সকলো? বহুত ভাল লাগিছে, ক'ব নোৱাৰোঁ। তাৰমানে মই ইমান ভাল পাইছোঁ আৰু ভাল পৰিৱেশ আৰু দেখাই আছোঁ। আৰু যিহেতু মানে খুবেই ভাল লগা কথা এই যে একালৰ সহকৰ্মী আৰু বৰ্তমানৰ ব্যয় আমি সকলোকে দেখাবৰ কাৰণে চাম। আমি স্বাগতম জনাইছোঁ। আৰু বিয়া ঘৰৰ পৰিৱেশ এয়া এনেকৈ মানে কেনেকুৱা কি কথা, ইয়াতে চাগে আমি প্ৰথম অতিথি নেকি যেন লাগিছে। হয়, হ'লেও মই বেয়া লগা নাই, কাৰণ কেলৈ আমাৰ একালৰ সতীৰ্থ, যিহেতু একালৰ সতীৰ্থৰ দুইজন মানে সহকৰ্মী আৰু আজিৰ তাৰিখত ব্যয় নহয়নে? হয় হয়, এইটো মিলনটো বৰ ডাঙৰ। এই মিলনটো কিন্তু আমাৰ নিশ্চয়কৈ বিদ্যালয়খনৰ কাৰণে এটা গৌৰৱৰ কথা। এতিয়া ব্যয় হয় নতুন যোগসূত্ৰ আমাৰ মানে কাৰণেও এটা নতুন। কথাটো কি হ'ল, এই যি সম্বন্ধটো সেইটো মানে অধিক গাঢ় হ'ল নহয়নে? অধিক গাঢ়, আগলৈকে যুগমীয়া হৈ থাকিব। আচ্ছা, দৰাৰ যদি আমি এটা বাইট লৈ লওঁ ছাৰ। নিশ্চয়। আমি ছাৰক লগ পাইছোঁ, দুইজন ছাৰক লগ পাইছোঁ, আৰু এতিয়া যি সম্বন্ধ হৈছে নহয় জানো, এই সম্বন্ধটোত মানে আমি খুব মানে ভাল লাগিছে। আমি গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিয়াল হিচাপে খুব ভাল লাগিছে, আৰু সেইকাৰণে আমি সদলবলৈ আহিছোঁ। তোমাৰ অনুভৱ কি আজি মুহূৰ্তত? ভালে লাগিছে আৰু নাই মই এতিয়া ক'বলৈ যথেষ্ট ব্যস্ত আজি, কাৰণ নিজৰ আজি দিনটো এটা বিশেষ দিন, গতিকে যথেষ্ট ব্যস্ত। আৰু আমি এনেকৈ আচলতে যলৈকে যাওঁ আমি সকলোখিনি কভাৰ কৰিবলৈকে চাওঁ। আহিল, খুব ভাল লাগিল, নিশ্চয় আমি ধন্যবাদ জনাইছোঁ। ফটো মাৰি আছে, ফটো মৰাৰ উৎসাহত দৰাক দেখিছোঁ সকলোৱে হেঁচা মাৰি ধৰিছে, আৰু আমাৰ সকলো এনেদৰে দৰাক মাজত লৈ এই বিদ্যালয়ৰ ফালৰ পৰাই এক উপহাৰ দিয়াৰ যি দৃশ্য এয়া। ছাৰ অকণ ডাঙৰকৈ আপোনাৰ ডাঙৰকৈ অকণ। মঙ্গলম ভগবান বিষ্ণু মঙ্গলম গরুড়ধ্বজ মঙ্গলম পুণ্ডরীকাক্ষ মঙ্গলায় তনুহরি সর্বমঙ্গল মঙ্গলে শিবে সর্বত্র সাধিকে শরণত্রমকে গৌরী নারায়ণী নমস্তুতে। আমি ধন্যবাদ জনাইছোঁ ছাৰৰ। কিবা আমি আমাৰ তুলসী ছাৰ ল'ৰাৰ বিয়াৰ কাৰণে আমি আজি উপস্থিত হৈছিলোঁ। বিদ্যালয়ৰ প্ৰায় 70জন শিক্ষক শিক্ষয়িত্ৰী আহি আজি তেওঁৰ পদূলিত আহি পাইছোঁহি। আমাৰ লক্ষ্যৰ উদ্দেশ্য এটাই যে আমি সদায় একতাৰ দোলেৰে বান্ধ খাই থাকোঁ। যিসকল শিক্ষাগুৰু ইয়াৰ পৰা ৰিটায়াৰ্ড হৈ গৈছে, যিসকল কৰ্মৰত হৈ আছে, আমি সকলোকে লৈ এখন সুন্দৰ শৈক্ষিক পৃথিৱীৰ কথা সদায় ভাবোঁ। আজি গোবিন্দ বল্লভক আমি গোটেই ষ্টাফে আশীৰ্বাদ দিছোঁ, তেওঁ কৰ্মজীৱন সুখৰ হওক। ই এটা জীৱনৰ এটা স্তৰ তেওঁ পাৰ কৰিবলৈ গৈছে। সদায় এটা কথা মনত ৰাখিব লাগিব যে আমাৰ সদায় দুখীয়া আৰু দৰিদ্ৰৰ কাৰণে আমি সদায় সহায়ৰ হাতখন আগবঢ়াই দিব লাগিব। যেনেকৈ আমি চৰকাৰী স্কুলবিলাকে অতি দুখীয়া ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ দিগদৰ্শন দেখুৱাই আছোঁ, ঠিক সেয়া আশা কৰিছোঁ আজিৰ এই শুভ দিনত, শুভ মুহূৰ্তত আমি তেওঁক সৰ্বোচ্চ উজাৰি আশীৰ্বাদ দিছোঁ, তেওঁৰ জীৱনটো যাতে সুখৰ হয়। নিশ্চয়কৈ খুব ধুনীয়া সুন্দৰ কথা। আৰু এনেদৰে অধ্যক্ষ মহোদয় কামনা কৰিলোঁ ছাৰ। অধ্যক্ষ মহোদয় এনেকৈ সভাশেষ জনালে। আৰু এতিয়া আমাৰ খানা পৰ্ব, যিহেতু খানা মেইন, ৰীণা বাইদেউ খানা মেইন নহয়নে? হে খানা মেইন নহয় জানো? কাৰণ সকলো গৈছে আৰু আমি যাওঁ খানা খাওঁ এতিয়া। সকলো যিহেতু আমাৰ সতীৰ্থসকল আগমন ঘটিছে, গতিকে তেখেতসকলক আগবঢ়াই লৈ যাওঁ। হয়, আৰু আমি এইফালে দেখিছোঁ অংকিতা কেটাৰিং গ্ৰুপে ইয়াত ধুনীয়াকৈ মানে গোটেই বস্তু ৰেডি কৰিছে, সকলো সাজু হৈ আছে। আৰু আমাৰ শিক্ষাগুৰুসকল আগবাঢ়িছে, গৈ আমিও আহিছোঁ নিজৰ আসন গ্ৰহণ কৰিবৰ কাৰণে। আৰু এনেকুৱা ধৰণৰ পৰিৱেশ যথেষ্ট এক সুব্যৱস্থা কৰি ৰখা হৈছে। দেৱা খানা মেইন, তগৰ ছাৰ খানা মেইন নহয় জানো? খানা মেইন। গতিকে আমি অপেক্ষা কৰিছোঁ, আৰু বাইদেউসকলে এনেদৰে হাত মুখ ধুই আহিছে সকলোৱে খাবৰ কাৰণে বহিব অলপ পাছত। আমিও আছোঁ। ৰাজলক্ষী অলপ কম খাবা, তোমাৰ ডাইটিংটো অলপ মেইনটেইন কৰাটো ভাল। কবিতা খানা মেইন, কবিতাই মাত নামাতে। আৰু আমাৰ পিংকি মেডামক কিন্তু এটা ভাল লাগে, খানা মেইন নহয়নে? খানা মেইন।
আল্ট্ৰা কৰি অকণমান জেগাত থ'বলৈও তাৰ কাৰণে নিশ্চয় খানা কিন্তু মেইন টেষ্ট কৰিব লাগিব খোৱাটো ডাঙৰ কথা নহয় তাত যিহেতু দেখা হৈছে প্ৰথমতে যি পাওঁ মাৰি যাওঁ আছে ইও এটা কথা CRC শইকীয়া ছাৰ নাই কাৰণে মানুহখিনি আমিতো গম হায়াৰ ছেকেণ্ডেৰী হিচাপে আহিছোঁ আৰু আপুনি মাজত কেনেকৈ সোমালে মোৰ আকৌ নিজৰ ঘৰৰ বিয়া নহয় নিশ্চয়কৈ আৰু ডাঙৰ কথাটো কি সেইটো বৰ ডাঙৰ টান কিন্তু আমি গোৱামুখ যলৈকে যাওঁ তাত মানে কিবা এটা আপোন হৈ যায় নহয় ন আচলতে আপোনালোকে কি খাইছে তাকে চাব লাগে কি খালে আপোনাৰ প্লেট খালি খোৱা বোৱা হৈ গ'ল এই যথেষ্ট ৰিচিপশ্যন ভাল হৈছে বুলি ভাবিছোঁ যিহেতু আমাৰ আৰু এখন বিয়া আছে আমি ৰাইজে গমেই পাইছে গতিকে যিমানখিনি পাৰোঁ ইয়াতে সহযোগ কৰিছোঁ আৰু আহিলে ছাৰ বিদ্যালয়ৰ জিৰণিৰ টাইমত প্ৰথমখন বিয়া আৰু ছুটিৰ পাছত দ্বিতীয়খন বিয়া খাবগৈ লাগিব ন খাবগৈ লাগিব আৰু এইফালে পৰীক্ষাৰ বাবে সাজু মুঠৰ ওপৰত সময়ৰ সদব্যৱহাৰ কিছু টেকনিকেল প্ৰব্লেমৰ কাৰণে কইনা ঘৰৰ যি আমাৰ কলিতা ছাৰ ঘৰৰ বিবাহ অনুষ্ঠানৰ যি অডিঅ' সেইসমূহ আমি ইয়াত বাণীবদ্ধ কৰিব নোৱাৰিলোঁ আমি তাৰ বাবে দুখিত যি নহওক তাৰে কিছু কিয়দাংশ আমি ইয়াত এনেদৰে উপস্থাপন কৰিলোঁ আৰু আমি কলিতা ছাৰলৈ অনুৰোধ কৰিম যাতে তেওঁ তাৰ বাবে কোনো ধৰণৰ ক্ষোভ বা দুখ প্ৰকাশ নকৰে